হেল্ল', গুড মৰ্ণিং এভৰিৱান। ৰাতিপুৱা যদি সেউজীয়া পৰিৱেশেৰে দিনটো আৰম্ভ কৰিবলৈ পাওঁ তেনেহ'লে গোটেই দিনটোৰ বাবে এটা পজিটিভ এনাৰ্জি আহে নহয় জানো। চাওকচোন সেউজীয়াখিনি ইমান বেছি ধুনীয়া। দুখন ৰুটি আৰু গাখীৰ চাহ একাপেৰে মই মোৰ দিনটো আৰম্ভ কৰি ল'লোঁ। তাৰপাছত অলপ ধুই থোৱা কাপোৰ আছিলে সেইখিনি ৰ'দত মেলি ল'লোঁ। এইকেইদিন যে ৰ'দটো ইমান বেছিকৈ ওলাইছে চাওকচোন, ফুলখিনি মৰহি গৈছে। সেইবাবে মই অলপ ফুলত পানী দি ল'লোঁ। আমি খালেইতো নহ'ব পানী ন গৰমত। অলপ সময় ৰ'দত বহিলোঁ। ডি ভিটামিনৰ বহুত বেছি অভাৱ হৈছে, সেইবাবে অকণমান ৰ'দত বহি ল'লোঁ। দালিখিনি সিজিবৰ বাবে গেছত তুলি দিলোঁ আৰু সেই সময়তে অলপ ভাজিৰ বাবে পাচলি কাটি ল'লোঁ। দুপৰীয়া ভাবিলোঁ অকণমান ফল খাই লওঁ, ফল খাই বহুত ভাল পাওঁ মই। বাহিৰত এনেই ৰৈ থাকোঁতে দেখিলোঁ বাৰীৰ মধুৰিজোপাত মধুৰিআম লাগিছে। পকিছেনে চাইছোঁ, এইটো দেখিছেনে, এইটো মধুৰিআম এটা পকি আছে কি ধুনীয়াকৈ হালধীয়া হৈ আছে একদম। 3টা বাজিলে, ভাবিলোঁ ভাতটো খাই লওঁ। আজিলৈ পিছে আহিছোঁ দেই। ভিডিঅ'টো যদি ভাল লাগিলে লাইক কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।